সংঘৰ্ষ আৰু সফলতা অলংঘনীয়ভাৱে জড়িত। যিমান ডাঙৰ সফলতা সিমান ডাঙৰ সংঘৰ্ষ। যদি আপুনি আপোনাৰ জীৱনটোত কোনো ধৰণৰ সংঘৰ্ষ নকৰে, কোনো ধৰণৰ ষ্ট্ৰাগল নকৰে, তেন্তে আপুনি প্ৰগতিৰ পথত আগবাঢ়িব নোৱাৰে। সংঘৰ্ষই এজন ব্যক্তিক ভিতৰৰ পৰা ষ্ট্ৰং কৰি তোলে। যদি আপুনি এতিয়া কোনো ধৰণৰ ষ্ট্ৰাগল কৰি আছে, কোনো ধৰণৰ সংঘৰ্ষ কৰি আছে, ডেট মিনছ আপুনি জীৱনটোত আগবাঢ়িবৰ কাৰণে চেষ্টা কৰি আছে, প্ৰয়াস কৰি আছে। আৰু এইটো ব্ৰেইনত ফিট কৰি লওক যে আপুনি সেই সংঘৰ্ষ কৰিবলৈ এৰি দিয়া নাই। যদি আপুনি সেই কামটো কৰিয়ে থাকে, তেন্তে এদিন তাত সফল হোৱাটো নিশ্চিত। বিচনাত শুই কেৱল ইটো কৰিম সিটো কৰিম ভাবি থাকিলেই সফল হ'ব নোৱাৰি। বিচনাৰ পৰা উঠি তাৰ কাৰণে নিজৰ এফৰ্ট দিবলৈ সাজু হ'ব লাগিব, কষ্ট কৰিব লাগিব, সংঘৰ্ষ কৰিব লাগিব, তেতিয়াহে সফল হ'ব পাৰি। এতিয়া কিছুমানে ক'ব ষ্ট্ৰাগল কৰাটো প্ৰয়োজন নে স্মাৰ্ট ৱৰ্ক কৰাটো প্ৰয়োজন। চাওক, স্মাৰ্ট ৱৰ্ক মিনছ এইটো নহয় যে তাত কষ্ট নাই, তাত সংঘৰ্ষ নাই। ছাকচেছৰ কাৰণে ষ্ট্ৰাগল আৰু স্মাৰ্ট ৱৰ্ক দুয়োটাই প্ৰয়োজন। কোনো এটা কাম কৰিবৰ কাৰণে নিজকে কিমান ধুনীয়াকৈ প্ৰিপেয়াৰ কৰিছা, তাৰ কাৰণে কিমান ধুনীয়াকৈ প্লেন কৰিছা, ডেট ইজ স্মাৰ্ট ৱৰ্ক। কিন্তু সেই কামটো সফল কৰি তুলিবৰ কাৰণে নিজেও অলপমান হাত ভৰি চলাব লাগিব। মেণ্টেলি ফিজিকেলি তাত নিজৰো কিছুমান এফৰ্ট দিব লাগিব, এণ্ড ডেট ইজ ষ্ট্ৰাগল। ফৰ এক্সাম্পল, তুমি দোকান এখন খুলিম বুলি ভাবিছা, দোকানখন তুমি কেনেকৈ মেনেজ কৰিবা, তাত কি প্ৰডাক্ট ৰাখিবা, কাষ্টমাৰ কেনেকৈ মেনেজ কৰিবা, সেইখিনি ধুনীয়াকৈ প্লেন কৰাটো হৈছে তোমাৰ স্মাৰ্ট ৱৰ্ক। কিন্তু ভাবি থাকিলে জানো দোকানখন হৈ যাব? তাৰ কাৰণে নিজৰ কিছুমান ফিজিকেল এক্টিভিটিছ লাগিব, এফৰ্ট লাগিব, তেতিয়াহে তোমাৰ সেই আইডিয়া বা প্লেনটো সফল হ'ব। যদি তুমি এটা ধুনীয়া প্লেন বা আইডিয়া লৈ নিজকে স্মাৰ্ট বুলি ভাবি থাকা, তেন্তে তুমি সেই কামটোত কেতিয়াও সফল হ'বই নোৱাৰিবা। তাৰ কাৰণে অলপমান কষ্ট কৰিবই লাগিব। যদি তোমাক পানী লাগে, তেন্তে কুঁৱা খান্দিবই লাগিব। কেৱল এইখিনিত পানী ওলাব, এনেকৈ খান্দিম, সেয়া ভাবি থাকিলে নহ'ব। এটা কাহিনী কওঁ। এবাৰ এজন শিক্ষকে তেওঁৰ ষ্টুডেণ্টবোৰক পঢ়াই আছিল যে কেটাৰপিলাৰ কেনেকৈ পখিলালৈ ৰূপান্তৰ হয়। শিক্ষকজনে এটা ককুন ক্লাছৰুমলৈ আনি ক'লে যে অলপ সময়ৰ পাছতে এই ককুনটোৰ পৰা এজনী পখিলা ওলাব, কিন্তু কোনেও পখিলাজনীক ককুনটোৰ পৰা ওলাওঁতে সহায় নকৰিবা, তাইক নিজে ওলাবলৈ দিবা। এনেকৈ কৈ শিক্ষকজন ক্লাছৰুমৰ পৰা ওলাই গ'ল। অলপ সময়ৰ পাছতেই ককুনটোৰ পৰা এজনী পখিলা ওলাবলৈ চেষ্টা কৰিলে, কিন্তু তাই বহুত সংঘৰ্ষ আৰু চেষ্টা কৰাৰ পাছতো ককুনটো ভালকৈ ভাঙি বাহিৰলৈ ওলাই আহিব পৰা নাছিল। এনেতে তাৰে এজন ছাত্ৰই পখিলাজনীৰ ইমান কষ্ট দেখি ককুনটো ভাঙি পখিলাজনী বাহিৰলৈ উলিয়াই নিলে। পখিলাজনীয়ে কোনো কষ্ট নোহোৱাকৈ বাহিৰলৈ ওলাই আহিল, কিন্তু অলপ সময়ৰ পাছতেই পখিলাজনী মৰি থাকিল। পাছত যেতিয়া শিক্ষকজনে ক্লাছৰুমলৈ আহি ঘটনাটো গম পালে, তেতিয়া তেওঁ ষ্টুডেণ্টসকলক ক'লে যে এজনী পখিলাই ককুনটোৰ পৰা ওলাই আহোঁতে যিখিনি সংঘৰ্ষ কৰিবলগীয়া হয়, যিখিনি কষ্ট কৰিবলগীয়া হয়, সেইখিনিৰ কাৰণেই পখিলাজনীৰ পাখিখন মজবুত হয়। পখিলাজনীয়ে জীয়াই থাকিবৰ কাৰণে শক্তি পায়। যদি তাইক সংঘৰ্ষ কৰিবই নিদিয়া, তাইক ষ্ট্ৰং হ'বলৈ নিদিয়া, তেন্তে তাই মৰিবই। তাৰ পাছত ষ্টুডেণ্টসকলে গম পালে যে জীৱনত সংঘৰ্ষ কৰাটো কিমান প্ৰয়োজন। এতিয়া যদি মোৰ ফালৰ পৰা ক'বলৈ যাওঁ, এই কাহিনীটোৰ পৰা আমি এটা কথাই শিকোঁ, যদি আমি জীৱনত সফল হ'ব বিচাৰোঁ, নিজৰ গ'লবোৰ এচিভ কৰিব বিচাৰোঁ, তেন্তে সংঘৰ্ষ কৰাটো খুবেই প্ৰয়োজন। সংঘৰ্ষৰ সৈতে আগবাঢ়ি যোৱা ক্ষমতাই আমাক ভিতৰৰ পৰা ষ্ট্ৰং কৰি তোলে, আহিবলগীয়া সমস্যাখিনিৰ সৈতে যুঁজিবলৈ আমাক সাজু কৰি তোলে। জীৱনটোত কেতিয়াবা কোনো ক্ষেত্ৰত সফলতাৰ সোৱাদো পাব পাৰা, কোনো ক্ষেত্ৰত হাৰিবও পাৰা। যদি তুমি সফলতাৰ শীৰ্ষ চুব বিচাৰা, তেন্তে বিফলতাৰ সোৱাদো ল'ব লাগিব। মাত্ৰ তুমি সংঘৰ্ষ কৰোঁতে পিছুৱাই নাহিবা। অলপমান ভাগৰি পৰিব পাৰা, কিন্তু যুঁজিবলৈ এৰি নিদিবা, কাৰণ ইয়ে তোমাক আগবাঢ়ি যোৱাত শক্তি প্ৰদান কৰিব। ভুল কৰা, ভুলবোৰ পৰ্যবেক্ষণ কৰি বাৰে বাৰে চেষ্টা কৰা, কষ্ট কৰা। সংঘৰ্ষৰ অবিহনে সফলতা কল্পনাই কৰিব নোৱাৰি। কোনো ধৰণৰ সফলতা এদিনতে পাব নোৱাৰি। এটা সফলতাৰ আঁৰত বহুবোৰ কষ্ট, চেষ্টা, দুখ, ভাগৰ, বিফলতা আদি বহুবোৰ কাৰণ জড়িত হৈ থাকে। তাৰ পাছত কোনোবা এদিন গৈ সফল হ'ব পাৰি। নিজৰ সফলতাৰ কাহিনীটো জীৱনৰ কিতাপখনত এনেকৈ লিখা যাতে 100 বছৰৰ পাছতো মানুহে তাক মনত ৰাখে। এণ্ড ডেটছ ইট। আজিৰ কাৰণে ইমানেই। বেষ্ট অফ লাক আপোনাৰ জীৱনৰ কাৰণে, আপোনাৰ সপোনবোৰৰ কাৰণে। ষ্টে ইনস্পায়াৰ্ড, ষ্টে ফিয়াৰলেছ।